মূল্য বৃদ্ধিৰ কাৰণে সাধাৰণ শ্ৰেণীৰ মানুহৰ অৱস্থা নোহোৱা হৈছে। সেই মানুহটো ৰাতিপুৱাই ওলাই যায়, পোৱালীয়ে ক'ব দেউতা আমালৈ কিবা এটা লৈ আহিবি, কিন্তু দেউতাকে আনিব নোৱাৰিলে পোৱালি খোৱাৰ পিছতহে দেউতাক ঘৰ সোমাই। অসমৰ গাঁৱে ভূঞে থকা অঞ্চলৰ হাজিৰা কৰা মানুহ, ঠেলাৱালা, ৰিক্সাৱালা, সৰু পাণ দোকানী, শাক তৰকাৰী দোকানী, এইবোৰৰ পানী ঠান নচৰা অৱস্থা হৈছে। অন্যহাতে মূল্য বৃদ্ধিয়ে মানুহৰ কঁকাল ভাঙিছে। এই মূল্য বৃদ্ধি কেতিয়া ৰোধ কৰিব চৰকাৰে, কেতিয়া এই দুখীয়া শ্ৰেণীৰ মানুহে সকাহ পাব, আমি এতিয়ালৈকে ভাবিয়ে পোৱা নাই। গতিকে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে সেইসকল মানুহলৈকো চৰকাৰে চকু দিয়ে, চৰকাৰৰ অন্ততঃ সেইসকলৰ কাৰণে চিন্তা কৰে। আৰু এনেকুৱা মূল্য বৃদ্ধি হৈছে, হাজিৰা কৰা মানুহে বাদেই দিয়ক, মধ্যম শ্ৰেণীৰ মানুহো চলিবৰ উপায় নোহোৱা হৈছে। যেনে 1 কেজি আলুগুটি কিনিবলৈ গ'লে 30 টকাৰ পৰা 25 টকাৰ পৰা 30 টকালৈ লাগে। 1 কেজি পিঁয়াজ কিনিবলৈ গ'লে 50-60 টকাৰ পৰা 80 টকালৈ লাগে। এনেকুৱা অৱস্থাত কোনো বস্তু 40 টকা কেজিৰ তলত কোনো বস্তুৱেই নাই। 100 গ্ৰাম জলকীয়া 20 টকা 30 টকা হৈছে। গতিকে সেইবিলাকেই নহয়, অত্যাৱশ্যকীয় যিবিলাক বস্তু আছে সেই বস্তুখিনিৰ মূল্য ইমান বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধিৰ কাৰণে সাধাৰণ শ্ৰেণীৰ মানুহৰ অৱস্থা নোহোৱা হৈছে। মূল্য বৃদ্ধি মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ বাবে এটা অভিশপ্ত শব্দ মূল্য বৃদ্ধি। বৰ্তমান চৰকাৰে ৰাইজৰ মূৰত পিন্ধোৱা জাপিটোৱেই হ'ল মূল্য বৃদ্ধি। অকল পেট্ৰল ডিজেলেই নহয়, অত্যাৱশ্যকীয় সামগ্ৰী যি ধৰণে মূল্য বৃদ্ধি হৈছে, তাৰ ফলত কিছু লোকে আত্মহননৰ পথ বাছি লৈছে। এটা কথা শুনিলে আপোনাৰো চকু কপালত উঠিব। চৰকাৰী তথ্য মতে 2016 চনত মিঠাতেলৰ দাম আছিল 80 টকা, কিন্তু 2021ত সেই মিঠাতেল হ'ল 200 টকা। 2016 চনত পিঁয়াজৰ দাম আছিল 20 টকা। বৰ্তমান পিঁয়াজৰ মূল্য 36 টকাৰো ঊৰ্ধৰ। আইজোং চাউলৰ দাম আছিল 24 টকা, কিন্তু এতিয়া 34 টকাৰ পৰা 40 টকা হ'ল। এটা কথা মন কৰিছেনে, এনেদৰে যদি বস্তুৰ দাম বৃদ্ধি হৈ থাকে তেন্তে অহা 10 বছৰৰ পিছত মিঠাতেল হ'বগৈ 600 টকা, পিঁয়াজ হ'ব 200 টকা আৰু চাউল 150 টকা। এই ক্ষেত্ৰত চৰকাৰে ক'লে আকৌ মূল্য বৃদ্ধি কোনো কাৰণে ৰোধ কৰিব পৰা নাযাব। মিঠাতেলৰ দাম কোনে নিৰ্মাণ কৰে? মিঠাতেলৰ খেতিয়কসকলে। আমি ইয়াততো মিঠাতেল নবনাওঁ। আজি যদি অসমখন আমি স্বনিৰ্ভৰশীল কৰি গঢ়ি নুতুলো, অসমৰ বাজেটে মূল্য বৃদ্ধি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে? মোক এই বস্তুটো বুজাই দিয়ক কোনোবা এজন অৰ্থনীতি। কিন্তু বৰ্তমান পৰিস্থিতিত দৰিদ্ৰ পৰিয়ালে কেনেদৰে জীৱন নিৰ্বাহ কৰিব সেইটো চিন্তনীয় বিষয় হৈ পৰিছে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। যে মূল্যবৃদ্ধিটো চৰকাৰে ৰোধ কৰিব লাগে, কাৰণ চৰকাৰে যেতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত মূল্যবৃদ্ধি ৰোধ, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ বহু ক্ষেত্ৰত বহুত কথা কৈ গ'ল। এইটো কথাত এটা কথা জনাওঁ চৰকাৰক যে তেওঁলোকে অন্ততঃ যিখিনি আমাৰ জনসাধাৰণ, যিখিনি মানে আমি দেহেকে খাটি খোৱা মানুহখিনি, সেইখিনিৰ কাৰণে অন্ততঃ তেওঁলোকে চিন্তা কৰিব লাগে, কাৰণ তেওঁলোকে সেইখিনি মানুহৰ ভোটেৰে তেওঁলোকে ৰাজপথত বহিছিলে। গতিকে তলৰ শ্ৰেণীৰ মানুহখিনিৰ কথা যদি চিন্তা নকৰে, পুঁজিপতিৰ কথা চিন্তা কৰিলেতো আমাৰ নচলিব ন, কাৰণ তেওঁলোকে এতিয়া যিখিনি কৰিছে পুঁজিপতিৰ কাৰণে কৰিছে, আমাৰ নিম্ন মানুহখিনিৰ কাৰণে কৰা নাই। গতিকে চৰকাৰক এটাই আহ্বান জনাম, মূল্যবৃদ্ধি ৰোধ কৰিব লাগে যিমান সোনকালে পাৰে। লকডাউনৰ নামত বহুতো বেপাৰী, মই নিজেও এতিয়া মাল আনি পেলাই বেচি আছোঁ, কিন্তু আমি এতিয়া যিমান দামত মাল কিনি আনো, পুঁজিপতিৰ শ্ৰেণীৰ মানুহখিনিয়ে এইখিনি দুগুণ দামত বিক্ৰী কৰিছে কাৰণে আমি দামত বেচিবলগীয়া হৈছে। তেওঁলোকক সুবিধাটো দিছে, যিখিনি পুঁজিপতি, চৰকাৰে সুবিধা দিছে তেওঁলোকক যে তোমালোকে লুটিপুটি খোৱা সৰু মানুহখিনি। গতিকে চৰকাৰক এটাই মই জনাম যে মূল্যবৃদ্ধিটো অতি সোনকালে, অকল চব্জি বুলিয়ে নহয়, গ্ৰচাৰী বুলি আইটেম বুলিয়ে নহয়, সকলো ক্ষেত্ৰতে মূল্যবৃদ্ধিটো ৰোধ কৰিব লাগে। কি ক'ব এই ক্ষেত্ৰত? কি আমি ক'বলগীয়া একো নাই, মানে আমি কি আৰু ক'ম, আমিও কষ্ট কৰি খাই আছোঁ, ঠেলা চলাই আপোনাৰ যেন তেনে আমি ল'ৰা ছোৱালী তেনেকৈ পালি আছোঁ, আৰু তাৰ বাহিৰেতো আৰু উপায় নাই আমাৰ। সেইটোৱে কৰিব লকডাউন হৈ আছে, এতিয়া একো বস্তুৱেই নাই আমাৰ।
চাউল দালি এইবিলাক একো বস্তু নাই এতিয়া, সেইটো কাৰণেতো আমি অসুবিধা হৈছে ধৰক। ধৰাৰ কাৰণে আমি কি কৰিম আৰু এইবিলাক যেন তেনে আমি চলি আছোঁ চলাই। এতিয়াতো হৈয়ে আছে, চবেতো হৈ আছে না। এতিয়া কোনোবা হাজিৰা কৰিব পৰা নাই, কোনোবা খাব পৰা নাই, এইবিলাক চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে মানুহখিনিৰ কাৰণে। খালি লকডাউন দিলেতো নহ'ব না, আমাৰ কথা চিন্তা কৰিব লাগে। এসপ্তাহ দিলে তাৰপিছত আকৌ 10 দিন দিলে, মানুহটো খাব লাগিব না, মানুহ যি হ'লে খাব লাগিব। এতিয়া আপুনি ঘৰত বহি থাকিলেতো খাবলৈ কি দিয়ে, বাহিৰলৈ ওলাই আহিবই লাগিব। তো চৰকাৰে এইটো মানে যিমান সোনকালে পাৰে ব্যৱস্থাটো ল'ব লাগে আৰু, সেইটোৱে কথা আৰু কি। চৰকাৰে যেনেকৈ পাৰে ব্যৱস্থা কৰিব, অলপ দামবিলাক বস্তু কমিব লাগে, কমিলে আমাৰ দুখীয়া মানুহৰ কাৰণে বহুত ভাল হয়। এতিয়া আপুনি মিঠাতেল 250 টকা হৈ গ'ল, য'ত চয়াবিন আছিলে 60 টকা, চয়াবিন হৈ গ'ল 120 টকা কেজি। এইবিলাক অলপ চৰকাৰে চাব লাগে, যাতে দুখীয়া মানুহখিনি চলিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।